खुलुमबाय लोगोफोर गुड मर्निं बारा दिन गैला 4 तारिखआ सफैनो रिजाल्टआ BPF दोलो आरो UPPL दोलो सोर देरहायो बे बारावहाय एग्जिट पलाथ' ओंखारलायगासिनो दं होदलायगासिनो दङ सोरनियाबा बायदि रोखोमनि नङा होमबा जों 4 तारिखखौ नेनानै दङ सोर साबेसे सोर बेसेबां मोनमारो नङा होमबा देरहायोबा बेसेबाङाव देरहायो सोर जेनोब्ला सोर बेसेबाङाव जेनो नङा होमबा बबे मोनसे हानजाया बबे मोनसे दोलोआ बेफोरबायदि थ' बेफोरबायदिनो बयबो नैबे हिराचरनिया बेबो जेननायनि पार्टखौ लायाखै बेहाबो मालाय देरहानायनि लामायाव दङ होननानै बा देरहाखागोन बेखौ आसा खालामदों नायनोसै 4 तारिखखौ सफैयोबा नङा होमबा लोगोसे जों हिराचरनिया बिथाङा मा फोरमायदों बिनि उनावहाय आं दान्दिसे एसे हिराचरनियानि बारै दान्दिसे बुंबावगोन যেটো আমাৰ আজিৰ যেটো ৰিপৰ্ট এই ৰিপৰ্ট মতে আমি বহুত বেছি নহলেও মোটামুটি 15 পৰা 30,000 ভোটৰ মাৰ্জিনত আমি জিকাৰ সম্ভাৱনাটো আজিও আছে আমি আশাবাদী যে কোকৰাঝাৰ নিশ্চয় আমি জয় হ'ব পাৰিম তাত প্ৰায় আদিবাসী ভোট 3.5 লাখ আছে তাত গণ আছে আদিবাসী অৰাও আছে আৰু থাৰু যেখিনি বা গণ এৰি ভিতৰত আমিতো যেখিনি ভোটিং হৈছে বা কোৱা মতে প্ৰায় 60% ভোট আমি পাব লাগে আৰু যদি তাৰ 60% হয় ঠিক তেনেকৈ দলিত আছিল দলিত প্ৰায় 1.5 লাখ আছে আৰু তাৰো মোটামুটি বেছিখিনি ভোট আমি পোৱাৰ সম্ভাৱনা আছে তাৰ লগত আমাৰ অতি পিছপৰা বুলি কয় তেওঁলোকৰ 6-7 লাখ ভোট আছে তাত ননিয়া সমাজ আছে তাৰপিছত আমাৰ মেইন সমাজ আছে এনেকুৱা ধৰণে তেওঁলোকৰো মেজৰ এটা ভোট আমাৰ ফালে অহা বুলি ইতিমধ্যে খবৰ আহিছে আৰু আহিল মাইনৰিটিৰ ক্ষেত্ৰত মাইনৰিটি ডিভিজন হৈছে বিশেষকৈ যিজন NDS হেৰি আছিল কেণ্ডিডেট আছিল তো বিগত সময়খিনি বিজেপিৰ আছিল প্ৰায় 15 দিন আগতে তেওঁ লালু প্ৰসাদৰ হেৰিত আহিছে তাৰপিছত আৰু তাত এটা মানে সংঘৰ্ষ হৈছিল তাত তেওঁৰ এটা বেয়া ভূমিকা আছিলে তেওঁ তৰাল চৰাল বিলাইছিল বুলি ইতিমধ্যে বিভিন্ন প্ৰচাৰো হৈছিলে সেই হিচাপত মাইনৰিটিৰ ফালৰ পৰা আমি 30% ভোট এইটো আশা কৰা হৈছে গতিকে এই ধৰণে ব্ৰাহ্মণ সমাজৰ আমাৰ যিখিনি মানুহ আমাক লগ পাইছে তেওঁলোকেও কৈছে যে আমি বিজেপি হলে আমাৰ ক'ব লগা নাছিল কিন্তু যদিও তেওঁলোকে সমৰ্থন কৰাৰ সম্ভাৱনাটো বা এনেকুৱা ধৰণৰ কথা আহিছে গতিকে কোকৰাঝাৰ যেনেকুৱা এটা পৰিস্থিতি হয় যে যি পাৰ্টিয়ে নহওক যি কমিউনিটিয়ে ভোটটো কিন্তু আমাক দিয়ে তেওঁলোকৰ স্বাৰ্থৰ কাৰণে গতিকে মই আহোঁ বাল্মীকি নগৰ এনেকুৱা এটা পৰিস্থিতি হয়তো ভিতৰে ভিতৰে হ'বও পাৰে আৰু যিহেতু আমি তাত সময়টো কম পাইছিলোঁ আমি চোৱা চিনাকি হওঁতে যদিও আমি আগত গৈছিলোঁ বহুখিনি মানুহ পোৱা নাছিলোঁ সেই হিচাপত অলপ আমাৰ ডিছএডভান্টেজ আছে কিন্তু তাৰ যিটো সমীকৰণ এই সমীকৰণৰ ফালৰ পৰা সম্ভাৱনা নহয় সেইকাৰণে আগত দ্বিগুণীয়া আছিল এতিয়া কিন্তু ত্ৰিগুণীয়া হৈ গৈছে গতিকে ৰিজাল্টটো যিহেতু ওলাবই আৰু ইয়াত মই বেছি কথা কৈ লাভ নাই কিন্তু এটা কথা ঠিক যে বাল্মীকি নগৰ কৰ্মভূমি হিচাপে বিহাৰ 1 নম্বৰ চিটি হিচাপে আজিৰ দিনত আমি ক'ব পাৰোঁ যে আহি থকা দিনত তাত নিশ্চিতভাৱে GSPৰ এটা ৰাজনৈতিক ক্ষেত্ৰভূমি এটা তৈয়াৰ হৈ গৈছে আৰু আমি বাৰ বাৰ কৈছিলোঁ যে অসমৰ মানুহখিনিক যে আমি ইয়াত নিজৰ মাজত লাগি মৰা সলনি যেনেকৈ বেলেগৰ পৰা আহি ইয়াত পাৰ্টি বনায় পাৰ্টি কৰে আমিও যদি বাহিৰত গৈ এইখিনি কৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ অসমৰ বিষয়ে জানিব বা আমাৰ যিটো এতিয়া ধৰি লওক মেপতহে আমাৰ মিলামিলি আছে কিন্তু অন্তৰৰ হৃদয়ৰ পৰা নাই গতিকে এই ধৰণৰ এটা কিন্তু কমিউনিকেশ্যনটো আমি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সফল বিফলটো সীমাবদ্ধতা থাকে যে যদি অসমৰ চবতে আমি কৰিব যাওঁ বহুতে ভাবিব যে নৱশৰণে বহুত কিবা ৰাজনৈতিক এনেকুৱা উচ্চাংশা আছে নেকি বা ইয়াৰ এনেকুৱা কিছুমান আঞ্চলিকতাবাদী শক্তিও আছে বা ঠিক তেনেকৈ ৰাষ্ট্ৰীয় শক্তিবিলাকৰ লগতো কিছু দ্বন্দ্ব বা কিছু বিৰোধ বা কিছু ঐক্যমত আছে এই গোটেইখিনি চাই কেনে এইবাৰ যিহেতু আমি প্ৰায় 16টা মানে চিটত ইলেকশ্যন খেলিব পাৰিছোঁ তে আপুনি চাওক ইয়াৰে যিমানকেইটা আঞ্চলিক দল আছে বা ইভেন কিছুমান ৰাষ্ট্ৰীয় দলো সিমানখিনি কৰিব নোৱাৰে গতিকে নৱসেনা যদি এইখিনি অকলে সম্ভৱ হৈছে আৰু অসমৰ ৰাজ্য যদি আশীৰ্বাদ হেৰি হয় তেতিয়া আহি থকা দিনত বিকল্প হিচাপে আমি নিশ্চয় খাৰা হ'ব পাৰিম গতিকে মই ৰাইজক এইটোৱে আহ্বান যে ব্লেমটো নৱসেনাৰ ওচৰত নহয় আমি নিজে ভাবি চাব লাগে যে আচলতে বিকল্প কি আছে অসমত ৰাষ্ট্ৰীয় শক্তিৰ প্ৰয়োজন আছে নে আঞ্চলিকতাবাদী শক্তিৰ প্ৰয়োজন আঞ্চলিকতাবাদী শক্তি হ'লেও চবেইতো আঞ্চলিকতাবাদী শক্তিৰ নামতে কয় তাৰপিছত কাৰ বিচাৰি আছে মই ভাবোঁ অসমৰ সমীকৰণটো আহি থকা দিনত সলনি হ'ব আজিৰ দিনতো ফ্ৰেংকলি ক'ব গ'লে যে যদিও ভাবিছে NDA অলপ ভোটত তলপা হৈ আছে কিন্তু NDAৰ মানে যিহেতু তেওঁলোকৰ গোটেই শাসনটো আছে তেওঁলোকৰ গোটেই ব্যৱস্থাখিনি আছে আজিৰ দিনতো কিন্তু পাল্লাটো NDAৰ ভাৰী আছে কাৰণ 2-4 বা 100-200 কম হ'লেও তেওঁলোকে মেনেজ কৰিব পাৰিম গতিকে মই ৰাইজক এইটোৱে আহ্বান যে ব্লেমটো নৱসেনাৰ ওচৰত নহয় আমি নিজে ভাবি চাব লাগে যে আচলতে বিকল্প কি আছে অসমত ৰাষ্ট্ৰীয় শক্তিৰ প্ৰয়োজন আছে নে আঞ্চলিকতাবাদী শক্তিৰ প্ৰয়োজন আঞ্চলিকতাবাদী শক্তি হ'লেও চবেইতো আঞ্চলিকতাবাদী শক্তিৰ নামতে কয় তাৰপিছত কাৰ বিচাৰি আছে মই ভাবোঁ অসমৰ সমীকৰণটো আহি থকা দিনত সলনি হ'ব
এলায়েন্সবিলাক নিশ্চয় নাথাকে, কাৰণ UPPL BJP এলায়েন্সো নাথাকিব। সেইধৰণে আমি ভাবোঁ যদি অকলে অকলে ইলেকশ্যন খেলা যায় তে আমি 15 পৰা 20 চিট লোৱাত অসুবিধা একো নাই। গতিকে সময়ে ক'ব এইটো কি হ'ব নহ'ব। हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय गबिन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो। गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गबिन्द बसुमतारी कलेजाव सोलिगासिनो। फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन। बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्री बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गबिन्द बसुमतारी कलेजावनो आनजाद होनो हागोन। गबिन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।